নমস্কাৰ ৰাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ অৰুণাচলৰ এটা ধুনীয়া পিকনিক স্পটলৈ বুলি, আৰু এইটো 2025ৰ মোৰ প্ৰথমটো পিকনিক। অৰুণাচল বুলি কওঁতে বুজি পাইছেই হয়তো, আমি বিশেষকৈ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ বুলি ওলাইছোঁ আৰু আহি লাহে লাহে পাহাৰৰ কাষ চাপিছোঁহি। আমি অহা বহুত সোনকাল হৈছিল, গতিকে আমি বহুত ধুনীয়া এটা স্পট পালোঁহি। নদীৰ মাজতে এজোপা বগৰী গছ আছিলে, আমি বগৰী গছজোপা তলতে ধুনীয়াকৈ জেগাডোখৰ পাইছোঁহি। আৰু আহি লগালগ আমি গাহৰিখিনি পাতি দিছোঁ যাতে হৈ থাকে এইখিনি। আৰু এইফালে আমি চাহ লৈ গৈছিলোঁ, চবেই বস্তুখিনি উলিয়াই মেলি চব ঠিক কৰি লাহেকৈ চাহ খাবলৈ বুলি আমি ৰাতিপুৱা সোনকালে গৈছিলোঁ, সেইবাবে একো খোৱা হোৱা নাছিল, অলপ ভোকো লাগি আহিছিল। গতিকে গৈ পাই বস্তুবিলাক ঠিক কৰি পিনে আমি চাহ খাবলৈ বুলি গোটেইকেইজন বহিলোঁ। আৰু এইপিনে চাহ তাহ খাই আজৰি হৈ পিনে চব্জি কাটিবলৈ আৰম্ভ কৰিলোঁ। আমি প্ৰায়বোৰ বস্তু ৰেডি কৰি নিছিলোঁ, ধুই পখালি তাত যাতে আকৌ সেইবোৰ কৰি থাকিবলগীয়া নহয়। আৰু এইফালে গাহৰিখিনি বইল হৈ গৈছিল, মায়ে ধুনীয়াকৈ খৰিকা লগাই আছে গাহৰিখিনি। আৰু এয়া দেখিছেনে মোৰ সন্মুখতে পাহাৰখন, ইমান ধুনীয়া এটা ভিউ। গাহৰি মাংসখিনি আমি অকল পুৰি খাবলৈ বুলি নিছোঁ, আৰু গাহৰি পোৰা খাই মই কিন্তু বহুত ভাল পাওঁ। আপোনালোকে জনাবচোন, আপোনালোকৰ প্ৰিয়নে বাৰু গাহৰি পোৰা? কেতিয়াবা ভাবোঁ পাহাৰতে গৈ থাকোঁগৈ নি বুলি, কিন্তু ভবাতকৈ সাহসৰ বেছি প্ৰয়োজন হয়। ইটো সিটো কাম কৰি এবাৰ কমলা খাবলৈ বুলি ল'লোঁ, আৰু পিকনিকত গৈ কমলা খোৱাৰ আমেজেই বেলেগ। মোৰ মতে পিকনিক খাবলৈ গ'লে এনজয়মেণ্টৰ লগতে এটা ভাল প্ৰাকৃতিক পৰিৱেশৰো প্ৰয়োজন। মোৰ সন্মুখতে পাহাৰখন আৰু ইমান ধুনীয়া এটা দৃশ্য। অলপমান ৰেষ্ট লৈ কথা বতৰা পাতি এতিয়া লাহেকৈ আমি গাহৰিখিনি খাম বুলি লৈছোঁ। এইফালে ধনিয়া আৰু জলকীয়া লগতে পিঁয়াজ কাটি লোৱা হৈছে, আৰু সৰু সৰুকৈ গাহৰি পিচবোৰ কৰি দিয়া হৈছে। মই এটা কথা কওঁ, আপোনালোকে হয়তো হাঁহিবও পাৰে, মই আচলতে জলকীয়াটো জলকীয়া নকয়, জলিকা বুলিহে কওঁ। আৰু যিয়ে নহওক, এতিয়া আমি আমাৰ গাহৰি পোৰাখিনি খাবলৈ বুলি লৈছোঁ। এইফালে চবকে ভাগ কৰি দিয়া হৈছে ধুনীয়াকৈ, আৰু চাউলখিনি ধুই মেলি ভাতৰ চৰুতে এইখিনি পাতি দিছোঁ, যাতে আমি যেতিয়ালৈকে খাওঁ তেতিয়ালৈকে ভাতখিনি হৈ যায় আৰু গৰমে গৰমে আমি ভাতখিনি খাব পাৰোঁ। নদীখন একেবাৰে শুকাই গ'ল, অকল দুটা সুঁতিহে বৈ আছে, সোঁ চাইডে এটা আৰু বাওঁ চাইডে এটা। বাৰিষা দিনত পানী পতাপত থাকিব নোৱাৰি, আৰু এতিয়া পানী অলপোৱে নাই। পানীত ফটো মাৰোঁ বুলি ভাবিলেও তেনেকৈ পানীয়ে নাই, গতিকে সুঁতিটো লগাই আহিছোঁ, যি পাৰোঁ তাকে মাৰিম বুলি। আৰু পানীখিনি দেখিছেনে বাৰু, ইমান চাফা পানী। কিন্তু কি হ'ব, মানুহবোৰে পিকনিক খাবলৈ আহি ইয়াতে জাবৰ জোঁথৰবিলাক নজ্বলাই পিনে গোটেইখিনি ইয়াতে পেলাই থৈ গুচি যায়। আৰু এইখন আমাৰ নিচেই কাষতে থকা এখন পাহাৰ, য'ত নেকি আনাৰসৰ খেতি কৰি থকা হৈছে। ধৰিব হয়তো পৰা নাই, কিন্তু এই বগা হৈ থকা গোটেই জেগাখিনিয়ে আনাৰসৰ পুলিয়ে ভৰ্তি হৈ আছে। আৰু সেয়া লাহেকৈ আমাৰ ভাত খোৱাও সময় হ'ল, সকলোবোৰ ৰন্ধা বঢ়া হৈয়ে গৈছিল, সেই গতিকে আমি ভাত খাবলৈ ল'লোঁ। আমি সোনকালে গৈছিলোঁ যিহেতু, গতিকে ৰন্ধা বঢ়াবিলাকো সোনকালে হৈছিলগৈ। ভাত খাব লওঁতে প্ৰায় 12:30-1 বাজিছিলগৈ। এইফালে হৈছে জাতিলাও, বিলাহী, মাছৰ আঞ্জা, এইফালে হৈছে লাই বইল, আৰু এইফালে হৈছে লোকেল মুৰ্গী। খাই বৈ বস্তুবিলাক সামৰি জেগাডোখৰ চাফা কৰি আমি বস্তুবিলাক জ্বলাই ল'লোঁ, আৰু লগতে অকণমান ফুৰি আহোঁগৈ বুলি ল'লোঁ। আৰু এয়া দেখিছেনে, মাক অলপ কেমেৰাটো ধৰিবলৈ বুলি দিলোঁ, কিন্তু মই মানুহজনী ফ্ৰেমত নাই, গৈ পিনে ক'ত যে উঠাইছে। এনেকৈ ইফাল সিফাল কৰি নদীখনৰ সিটো মূৰে গ'লোঁ। দেখিছেনে ইমান ধুনীয়াকৈ পানীখিনি বৈ গৈছে, আৰু লগতে ইমান চাফা। আপোনালোকক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে য'তেই পিকনিক খাবলৈ নাযাওক কিয়, আপোনালোকে জাবৰখিনি জ্বলাই থৈ আহিবলৈ চেষ্টা কৰিব। এয়া দেখিছেনে, আমি খানা খোৱা জেগাডোখৰ ইমান ধুনীয়া আছিল যে আমি খালী খোৱাৰ লগে লগে সেই ঠাইডোখৰ বেলেগ আহি পিনে উপস্থিত হ'লেই। বস্তু পাতিবিলাক সুমিয়াই আমিও ঘৰমুৱা হ'বলৈ ল'লোঁ। আমি প্ৰায় 3টামান বজাত উভতি আহিছোঁ, কিয়নো সোনকালে গৈছিলোঁ, গতিকে সোনকালে খাই বৈ সোনকালে উভতি অহা হ'ল। আৰু সেইজোপা বগৰী গছ দেখিছেনে, সেইখিনিতে আমি খানা খাইছিলোঁ। ইমান ধুনীয়া এটা জেগা। ঘৰ পাবলৈ বেছি টাইম নালাগে বাৰু, 45 মিনিট বা 1 ঘণ্টামানেই লাগিব। এনেকৈয়ে পাহাৰৰ মাজে মাজে প্ৰাকৃতিক পৰিৱেশবোৰ উপভোগ কৰি আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে। মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই আকৌ লগ পাম, তেতিয়ালৈকে বাই।